নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। নিতৌ এনেকুৱা খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। ছেপ্টেম্বৰৰ পৰা লাভ নকৰিব বিনামূলীয়া চাউল। বিনামূলীয়া ৰেচন আঁচনি বন্ধ কৰিব কেন্দ্ৰীয় চৰকাৰে। দেশৰ লাখ লাখ চৰকাৰী হিতাধিকাৰীৰ বাবে দুখবৰ। ৰাজকোষৰ টকাৰ অভাৱত বন্ধ হ'ব পাৰে বিনামূলীয়া ৰেচন। কেন্দ্ৰক বিনামূলীয়া ৰেচন আঁচনি বন্ধ কৰিবলৈ পৰামৰ্শ বিত্ত মন্ত্ৰালয়ৰ। চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা দেশজুৰি ৰেচন বন্ধ হৈ পৰাৰ সম্ভাৱনা। বানপীড়িতৰ শিক্ষাৰ্থীলৈ হিমন্ত চৰকাৰৰ আৰ্থিক সাহায্য। 1000 টকাকৈ বানপীড়িত ছাত্ৰ ছাত্ৰীক দিব হিমন্ত চৰকাৰে। ছাত্ৰ ছাত্ৰীক তালিকা প্ৰস্তুত কৰিবলৈ উপায়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পঢ়াৰ সঁজুলি কিনিবলৈ আৰ্থিক সাহায্য হিমন্ত চৰকাৰৰ। শিবিৰত থকা আৰু শিবিৰ সদৃশ পৰিৱেশত থকা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব 1000কৈ টকা। কিতাপো যোগান ধৰা হ'ব ছাত্ৰ ছাত্ৰীক। 15 জুলাইৰ ভিতৰত তালিকা প্ৰস্তুত কৰিবলৈ উপায়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বানপীড়িতৰ শিক্ষাৰ্থীলৈ হিমন্ত চৰকাৰৰ আৰ্থিক সাহায্য। 1000 টকাকৈ বানপীড়িত ছাত্ৰ ছাত্ৰীক দিব হিমন্ত চৰকাৰে। বিহাৰত শোকাবহ ঘটনা। ৰাজ্যখনৰ 7 জিলাত বজ্ৰপাতত 16 জনকৈ লোকৰ মৃত্যু। মৃত লোকৰ পৰিয়াললৈ 4 লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ। বিহাৰত বতৰে লৈছে ভয়ংকৰ ৰূপ। লগতে সকলোকে ঘৰতে থকাৰ আহ্বান জিলা প্ৰশাসন।